দিবলৈছে এক গুৰুত্বপূৰ্ণ খবৰ। আকৌ নতুন ৰূপত দেখা গ'ল মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক। প্ৰায় ব্যতিক্ৰমী ৰূপত থকা মৰিগাঁও জিলাৰ আয়ুক্তক এইবাৰ দেখা গ'ল ইছলামিক ধৰ্ম সভাত। মৰিগাঁও জিলাৰ মৈৰাবাৰীত অৱস্থিত মছজিদে নুৰৰ নিৰ্মাণ কাৰ্যৰ সাহায্যাৰ্থে অঞ্চলটোৰ যুৱকসকলে আয়োজন কৰিছিল এখনি ধৰ্মীয় সভা। যুৱকসকলৰ অনুৰোধ ৰক্ষা কৰি ইছলামিক ধৰ্ম সভাত আহি উপস্থিত হয় জিলা আয়ুক্তগৰাকী। সৰ্বজ্ঞানী আয়ুক্তগৰাকীৰ ইছলাম ধৰ্ম সম্পৰ্কেও সমানে জ্ঞান থকা পৰিলক্ষিত হ'ল। ইছলাম ধৰ্মৰ লোকসকলক উদ্দেশ্যি আয়ুক্তগৰাকীয়ে প্ৰায় 10 মিনিট সময় আলোচনা কৰিলে। লগতে সভাখনৰ আয়োজকসকলেও আয়ুক্তগৰাকীক ইছলামিক টুপি, গামোচা আদিৰে উষ্ম আদৰণি জনাই তেওঁক ভূয়সী প্ৰশংসা কৰিছে। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, STV নিউজ আছাম। আজি মৈৰাবাৰীৰ এই ধৰ্মসভাৰ আয়োজকসকলক মই পোনপ্ৰথমে তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আমাৰ সমাজখনত আটাইতকৈ ডাঙৰ সমস্যা হৈছে সমাজখনক একতাৰ মনেৰে বান্ধি ৰখা। আৰু আজি তেওঁলোকে এই বাৰ্তা আজি সমাজখনক দিব বিচাৰিছে। তেওঁলোকে যি সুন্দৰ সুন্দৰ কথা কৈছে আৰু ওপৰত থকাজনৰ ঈশ্বৰ, আল্লাহ, যীশু খ্ৰীষ্ট, আমি আমাৰ মনত আমি যাকে ভাবোঁ, প্ৰতিটো ৰিলিজিয়নে, প্ৰতিটো ধৰ্মই আমাক এটা কথা শিকায় যে আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱতাবোধ বা মানৱ জাতিটোৰ প্ৰতি প্ৰেম। আৰু সেই কথাক আজি স্মৰণ কৰি মই এষাৰ কথাই ক'ম যে এই পৃথিৱীৰ প্ৰতিটো ধৰ্মই যি আমাক মানৱ প্ৰেম শিকায়, সেই মানৱ প্ৰেমে আমাক কেতিয়াও আমাৰ মাজত কোনো ভেদাভেদ আনিব নোৱাৰে। সমাজখন গঢ়িবলৈ আমি সকলোকে একেলগে লৈ ভাতৃত্ববোধ আমাৰ মাজত থাকিব লাগিব। আৰু আজি এই ভাতৃত্ববোধ গঢ়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যি পদক্ষেপ লৈছে অত্যন্ত প্ৰশংসনীয়। তেওঁলোকক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ক আমি মৈৰাবাৰী নুৰ মছজিদ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ এই ধৰ্মীয় সভাত উপস্থিত হৈ তেওঁ ইছলামৰ বিষয়ে যি বক্তব্য ৰাখিলে তাত আমি আনন্দিত হৈছোঁ। ইয়াৰ আগত মই জনা নাছিলোঁ যে আমাৰ আয়ুক্ত মহোদয়ে ইছলামৰ বিষয়ে ইমান পুংখানুপুংখানুভাৱে তেওঁ বক্তব্য দিলে, আমাৰ দাঙি ধৰিলে আমাৰ আগত। আৰু আমি তেওঁক ধন্যবাদ দিছোঁ যে তেওঁ যে ইমান জানে ইছলামৰ বিষয়ে, এই কথাটো মই আগত জনা নাছিলোঁ। গতিকে আমাৰ মাননীয় আয়ুক্ত মহোদয়লৈ আমাৰ অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা তেওঁক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।